কোকৰাঝাৰৰ ঢোলমাৰাত 2 কিশোৰীৰ মৃত্যু ৰহস্য স্বাধীন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিল প্ৰকৃত সত্য কোকৰাঝাৰৰ ঢোলমাৰা লালচুৰা চাহ বাগিচাত এটা পুখুৰীত 2গৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ ৰাজ্যতেই চাঞ্চল্যৰ সৃষ্টি কৰিছিল মৃত্যু ৰহস্যত আখ্যা দিছিল সকলোৱে আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল দুজনক কিন্তু পোহৰলৈ আহিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি 2গৰাকী কিশোৰীৰ শৰীৰত নাই আঘাতৰ চিন যৌনাংগতো নাই আঘাতৰ চিন অৰ্থাৎ সন্দেহ কৰা ধৰণে এয়া ধৰ্ষণ কৰি হত্যাৰ ঘটনা নহয় কোকৰাঝাৰৰ যিটো কাহিনী আছিলে দুগৰাকী কিশোৰী ৰেপ কৰি হত্যা কৰিছিলে বুলি নিউজত বাজি আছিলে বা প্ৰত্যেকৰ মুখে মুখে ছ'চিয়েল মিডিয়াত এই খবৰটো বিয়পি পৰিছিলে মোক এনেকুৱাই প্ৰেছাৰ দিয়া হৈছিলে সেই কেছটোত আচলতে মই ভিডিঅ' নিদিয়াৰ কাৰণে আৰু মই এটা কালি ভিডিঅ' দিছিলোঁ আপোনালোকে ভালকৈ চাইছে চাগে সঁহাৰি পাইছোঁ বহুত আপোনালোকে মই কোৱা কথাখিনি কেৱল সেই কেছটোত জড়িত থকাসকলৰ কথা কোৱা নাছিলোঁ মই প্ৰত্যেকটো ৰেপিছক পানিছমেণ্ট দিব লাগে আৰু মৃত্যুদণ্ড দিব লাগে বুলি মই কৈছিলোঁ মোৰ দাবী সেইটো আৰু আপোনালোকেও বিচাৰে সেইটো মই জানো কিন্তু কথা হ'ল এতিয়া সেই কেছটো যেতিয়া নতুন মূৰ এটা ওলালে নতুন মূৰ এটা যেতিয়া লৈছে সেই কেছটোৱে তো এইটোৱে অকণমান বুজি পাবলৈ মানে দিগদাৰ হৈছে এতিয়া যদি মই ক'বলৈ যাওঁ যে বাতৰিতচোন এনেকৈ কৈছে বা পষ্টমৰ্টম ৰিপৰ্টত যে এনেকৈ কৈছে মোক তেতিয়া ডাইৰেক্ট ক'ব তই মিয়া দালালি তই মিয়া চামচা তই পাকিস্তানী তই বাংলাদেশী সেই বুলি ক'ব তো মই সেইকাৰণে এই কেছটোত বৰ বেছিকৈ সোমাব নিবিচাৰোঁ কাৰণ যি ডক্টৰে পষ্টমৰ্টম কৰিছে সেই পষ্টমৰ্টম ৰিপৰ্টটোৰ মতে তাত ছেক্সুৱেলি একো নাই কোনো আঘাত পোৱা নাই তাত বা ক'তো একো আঘাত পোৱা নাই হাওঁফাওঁ ফুলি যোৱাৰ কাৰণে তেওঁলোকৰ মৃত্যু হৈছে কেনেকৈ মৃত্যু হৈছে কি কথা সেয়া কোনেও নাজানে এতিয়ালৈকে তাত সেইকাৰণে একো মন্তব্য দিব নোৱাৰোঁ কিন্তু কিছুমান এনেকুৱা জীৱ আছে আমাৰ নিচিনা ভিডিঅ' ক্ৰিয়েটৰবিলাকক এনেকুৱাকৈ টাৰ্গেট কৰিলে যে ই এক মিয়া আহি গ'ল যে কেছটোত সেইকাৰণে ই মাত নাই মতা ই মিয়া দালাল মিয়া চৰদাৰী ই বাংলাদেশী এটা মই ধৈৰ্য ধৰিবলৈ শিকিলোঁ আজিকালি গম পালি নে তহঁতি যে জুই লগাব বিচাৰ যে ধৈৰ্য ধৰোঁ কি কাৰণে যেতিয়া নেকি ছোৱালীকেইজনীৰ মৃত্যু হৈছে পষ্টমৰ্টম নকৰালৈকে আমি কেতিয়াও গম নাপাওঁ যে সেই কেছটো কি হৈছে ভালকৈ তদন্ত হ'ব লাগিব তদন্ত হোৱাৰ পিছত ৰায়দান দিব আইন কানুন আছে যদি ৰেপ কৰিছিলে তেতিয়া সেই ৰেপিষ্টকেইটাক ৰাইজে ডিমাণ্ড কৰিব লাগিব যে সিহঁতক মৃত্যুদণ্ড দিব লাগে মই আগতেও কৈছোঁ কিন্তু কিছুমান মানুহৰ মূৰত গোবৰৰ বাদে একো নাই এতিয়া মই এই ভিডিঅ'টোৰ তলতো কমেণ্ট পামেই যে তই মিয়াৰ চৰ্দাৰ হয় মিয়াৰ চামচা হয় তই বাংলাদেশী হয় নানা ধৰণৰ কমেণ্ট পাম সিহঁতৰ মূৰত আচলতে একো নাই সেইবিলাক মই মাথা নেমাৰোঁ আজিকালি তথাপিও মই ভিডিঅ'টো এইটো কাৰণে বনাই দিছোঁ যে কিছুমান কথাত আমি ভিডিঅ' বনোৱাটো বা ভিডিঅ' বনাই নিজৰ কথা কোৱাখিনি শুদ্ধ হৈছে বা ভুল হৈছে আমি ক'ব নোৱাৰি যেনেকৈ এই কেছটো এতিয়া মোক তাত কালি বনোৱা ভিডিঅ'টোত কমেণ্ট কৰি আছে যে দাদা আপুনি ভালকৈ চাই ল'ব লাগিছিলে যে সেইটো ৰেপ কেছ নহয় পষ্টমৰ্টম ৰিপৰ্টত অহা নাই তেতিয়ালৈকে পষ্টমৰ্টম ৰিপৰ্ট অহা নাছিলে বা পোৱা নাছিলোঁ মই খবৰটো পোৱা নাছিলোঁ যে সেই ছোৱালী দুজনী ৰেপ হৈছিলে নে নাই হোৱা কিন্তু আমি বাতৰিখিনি চাইছিলোঁ বা মোক যিখিনিয়ে পষ্ট শ্বেয়াৰ কৰে বা যিখিনি খবৰ শ্বেয়াৰ কৰি থাকে সেই খবৰখিনি পঢ়ি শুনি বা ভিডিঅ'খিনি চাই পেলাই আমি এটা ভিডিঅ' বনাইছোঁ আৰু সেই ভিডিঅ'টো বনোৱাৰ পিছতে খবৰ পাইছোঁ যে সেই ছোৱালীজনী ৰেপ হোৱা নাছিলে কেনেকৈ ঢুকাইছে এতিয়ালৈকে কোনো গম পোৱা নাই মুঠৰ ওপৰত পষ্টমৰ্টম ৰিপৰ্টত ওলাইছে যে হাওঁফাওঁ ফুলি গৈছিলে তেওঁলোকৰ আৰু হাৰ্টটো ব্লক হৈ গৈছিলে এইবিলাকে ওলাইছে তো এতিয়া যিসকলে চিঞৰ বাখৰ কৰি আছিলে হিন্দু মুছলিম কৰি পেলাই যিখিনি হুলস্থুল কৰি আছিলে তেওঁলোকে কি ক'ব তেওঁলোকে এতিয়াও মানি ল'ব পৰা নাই চাগে এই ডক্টৰকেইজন যিকেইজন ডক্টৰে পষ্টমৰ্টম কৰি ৰিপৰ্টটো দিছিলে তেওঁলোকে মিছাতে দিয়া নাই গম পাইছেনে তেওঁলোকে মিছাতে দিয়া নাই তো ইয়াত তদন্ত কৰিব লাগিব বহুত ভালকৈ তদন্ত কৰিব লাগিব তেতিয়া ওলাব যে ছোৱালীকেইজনী কেনেকৈ মৃত্যু হৈছিলে বৰ বেছি কথা ক'ব ইচ্ছা নাই এইবিলাক কেছত কাৰণ এইবিলাকত সোমাবলৈ মই কোনো CID নহয় বা মই কোনো পুলিচ প্ৰশাসনৰ মানুহ নহয় বা মই কোনো ডক্টৰৰ মানুহ নহয় আপোনালোকৰ দৰে মই সাধাৰণ মানুহ সাধাৰণ ভিডিঅ' ক্ৰিয়েটৰ কিছুমান মনৰ কথা মই প্ৰকাশ কৰোঁ ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ সন্মুখত আপোনালোকে মোৰ ভিডিঅ'খিনি যেতিয়া ভাল পায় তেতিয়া মোক ভালকৈ কমেণ্ট কৰে বা বেয়া পালে আপোনালোকে মোক বেয়াকৈ গালি দিয়ে সেইটো মই বেয়া নাপাওঁ আপোনালোকক আচলতে মোৰ মনৰ কথাখিনিয়ে মই উল্লেখ কৰোঁ ভিডিঅ'ত সেই গালি দিয়া যিটো ভিডিঅ' তো সেই ভিডিঅ'টো মই বনাইছোঁ আগৰ যিখিনি ৰিপৰ্ট সেই ৰিপৰ্টখিনি চাই যিখিনি নিউজত পাইছিলোঁ বা যিখিনি আমাৰ ছ'চিয়েল মিডিয়াত পাইছিলোঁ সেই ৰিপৰ্টখিনি পাই পেলাই বা সেইখিনি চাই পেলাইহে মোৰ মনৰ কথাখিনি কৈছিলোঁ আৰু মোৰ মনৰ কথাখিনি এইটোৱে যে এটা ৰেপিছকো অকল সেই মানুহকেইটা বুলিয়ে নহয় এই কেছটো বুলিয়ে নহয় যিমান ৰেপিছ আছে সিহঁতক মৃত্যুদণ্ডই দিব লাগে আপোনালোকে কি কয় এই ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰি যাওক